ৰবি কুমাৰ ফাংচৰ নেতৃত্বত HSDCৰ সংবাদমেল HSDPক অবৈধ আখ্যা সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি ডিফুত ৱৰ্ল্ড এইডছ ডে উদযাপন পৰিষদৰ অধ্যক্ষ হৰেন সিং বে সহিত কাৰ্যবাহী সদস্যসকল তাৰালাংছত পথ নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰানপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে ৰবি কুমাৰ ফাংচৰ নেতৃত্বত 1 ডিসেম্বৰৰ দিনা নিজা কাৰ্যালয়ত অনুষ্ঠিত HSDCৰ সংবাদমেলত HSDPক অবৈধ আখ্যা HSDCৰ সম্পাদক ৰবি কুমাৰ ফাংচই HSDPৰ নেতা ধৰম সিং তেৰণ হলিৰাম তেৰণ প্ৰমুখ্যে 4 গৰাকী নেতাই যোৱা 30 নৱেম্বৰত দিয়া সংবাদমেলত HSDC সকলে সিংগল মনোলিথিক দল বনোৱাৰ কথাৰ ওপৰত অসত্যতা ব্যাখ্যা কৰি কয় যে 2015 চনৰ জাতীয় অভিৱৰ্তনত হোৱা চুক্তিমতেহে অব্যাহত আছে হেয়ে অহা 10-12 ডিসেম্বৰত হ'বলগীয়া HSDP অধিৱেশন সম্পৰ্কে ৰাজ্যৰ লগত HSDCৰ পৰা সমৰ্থন দিয়াৰ কোনো যুক্তি নাই National Convention langsung amended. Ating bensialang itu tak conference party protest. Ada kapan ke ni itu dunia thai. Sita non bagalang itu, lana tu press statement paper lo iklan dengke. Single monolithic party, regional political party, registered political party. Ke paman dia fancy ni itu conference dambo. Polo tangke, labangso National Convention amended abirutsi alang tundam lalo prote it is illegal lasi jitu non kado kawe movement of platform alang anabake non 7RDC itu lake political party a platform gali isi united movement platform একাংশ HSDCৰ সদস্য কৰ্মীৰ মাজত ভুল পৰিচালিত নহবৰ বাবে HSDCৰ অধিৱেশনৰ আগে HSDCও অহা 7 ডিসেম্বৰৰ দিনা ডিফু ক্লাবত সাধাৰণ অধিৱেশন আহ্বান কৰাৰ কথা সংবাদমেলত ঘোষণা কৰি HSDCৰ সদস্য তথা সমৰ্থক সকলক হিদিনা সদল বলে যোগদান কৰিবলৈ সংবাদমেল যোগে জানিব দিয়ে ৰবি কুমাৰ ফাংচই উল্লেখ্য সংবাদমেলত HSDCৰ বিভিন্ন দায়িত্ব পদত থকা সেলাবৰ বে সামসন কিলিং ডাক্তৰ মংৱে ৰংপি লাইটন ইংলেণ্ড প্ৰমুখ্যে বিশিষ্ট ব্যক্তিয়ে সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি জুটিয়া স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু বেচৰকাৰী সংগঠন জিৰ' আইটিৰ সহযোগত 1 ডিসেম্বৰৰ দিনা ডিফু ক্লাবত অনুষ্ঠিত হয় ৱৰ্ল্ড এইডছ ডে 11 বজাৰ পৰা ৱৰ্ল্ড এইডছ ডে উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভাপতি জিতেন বেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ডিফু অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ বি চক্ৰৱৰ্তী নিমন্ত্ৰিত অতিথি হিচাপে ডাক্তৰ কাবন তেৰণ পি ফলমতি দেৱী ডাটা মেনেজাৰ OST কেন্দ্ৰ KYO সম্পাদক CM তেৰণ কপিলি উন্নয়ন খণ্ডৰ প্ৰকল্প সঞ্চালক গীতা দাউলগাপুৰ উপৰিও বহু ছাত্ৰ ছাত্ৰীয়ে সভাত অংশগ্ৰহণ কৰে সভাত সমগ্ৰ বিশ্বতে বিয়পি পৰা ভয়ংকৰ এইডছ ৰোগৰ পৰা সাৱধানতা আৰু এই ৰোগ নিৰাময় ইত্যাদিৰ ওপৰত ভাষণ প্ৰদান কৰে অতিথিসকলে উল্লেখ্য যে সভা অনুষ্ঠিত হোৱাৰ আগতে হ'বলগীয়া ভয়াবহ এইডছ ৰোগৰ বিষয়ে জনসাধাৰণক সজাগতা প্ৰদান কৰিবলৈ উলিয়াই সমদলত ডিফু চহৰৰ কেইবাটাও ছাত্ৰ ছাত্ৰীসকলে সমদলত ভাগ লয় মংগল ক্ৰ ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে সহিত কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি সদস্য ৰিতেশ ইংহিকে ধৰি পৰিষদৰ আমোলা বিষয়াসকলে পৰিদৰ্শন কৰিলে ডিফু মাঞ্জা পথৰ পৰা তাৰালাংছলৈ চলি থকা পথ নিৰ্মাণ কাৰ্য সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছলৈ চলি থকা নিৰ্মাণ কাৰ্যত কিছুমান লোকৰ বাসগৃহ ভূমিৰ সীমা আদি পথ নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত নিৰ্মাণ কাৰ্য ঠায়ে ঠায়ে ব্যাহত ৰাখিবলগীয়া হৈছে এইসমূহ কথাৰ ওপৰত সাক্ষ্য চাবলৈ আৰু বুজিবলৈ অধ্যক্ষ হৰেন সিং বেৰ নেতৃত্বত চলে এই পৰিদৰ্শন কাৰ্য প্ৰধান পথৰ পৰা হুৱে বাবে 33 ফুটকৈ বহল জোখ লৈ গড় কাপ্তানি বিভাগে এই জোখৰ ভিতৰত পৰা স্কুল বাসগৃহ কাৰ্যালয় বাসগৃহৰ বাউণ্ডাৰী বেৰা আদি ভূমিৰ বাবদ চৰকাৰী নীতিমতে
ক্ষতিপূৰণ দিয়া হ'ব বুলি জানিব দিয়ে দলটোৱে উল্লেখ্য পৰিদৰ্শনৰ সময়ত দলটোত পৰিষদৰ সচিব নিৰলা ফাংচপি উপসচিব বীৰ সিং ইংটি গড় কাপ্তানি বিভাগৰ কৰ্মচাৰী ঠিকাদাৰ ৰাজহ বিভাগ আদিৰ বিষয়া আমোলাসকলৰ লগতে পথ নিৰ্মাণৰ ঠিকাদাৰসকলে সহযোগ কৰে বাবা ওলাইছে বাবা এবাৰ স্বামীয়ে পত্নীক মৰম কৰাৰ যন্ত্ৰ তাবিজ বেচিবলৈ আহি ৰঙাঘৰৰ আলহী হল ভণ্ড বাবা কোট এই ঘটনা চাও আহক আপোনাৰ স্বামীয়ে বাৰু আপোনাক মৰম কৰেনে যদি নকৰে চিন্তা নকৰিব আমি দিম আপোনাক স্বামীয়ে মৰম কৰা যন্ত্ৰৰ সন্ধান প্ৰথমে এই যন্ত্ৰটিলৈ মন কৰক ভগৱান শিৱৰ ছবি থকা এই বিশেষ যন্ত্ৰটি ব্যৱহাৰ কৰিলে স্বামীয়ে পত্নীক মৰম কৰিব হেনো এতিয়া স্বামীৰ মৰমৰ বাবে হাবাথুৰি খাই থকা মহিলা গৰাকীৰ কথা শুনক पहले बैठा है और बोला है तुम्हारा पति तुमको नहीं मानता है हम ऐसा सामान देगा तुम्हारा पति तुमको मानेगा और 1 महीने के अंदर 1 लाख से 2 लाख इनकम करेगा ऐसे बोलकर और बोला है इधर आओ 2 पन्ना पत्ता लो एक फूल 2 चिटकी माटी लो लेकर और क्या करो और 200 रुपया का नोट उसमें रख कर लाओ इधर हम कुछ कर देंगे और करने के बाद इधर थोड़ा जाओ जाकर थोड़ा हटकर और बजरंग बली का नाम लेके गोल लाकर उसमें देखो क्या है माटी और फूल फूले हैं न कुछ और कुछ हो रहा है इसमें तो मैं देखा नहीं इसमें तो दुर्गा जी का ताबीज पर दुर्गा जी का मूर्ति है बोलता है नहीं तुम्हारा भाग 1 महीने के अंदर खुल जाएगा 1 लाख से 2 लाख मतलब तुम्हारा पति इनकम करेगा ये बोलकर और लेकर और बोला है बड़ा कितना पैसा लिया आप लोगों से हमसे लिया है 2700 रुपया अच्छा लिया 2700 रुपया लिया है लेकर बोलता है बड़ा नोट होगा या सोना चांदी होगा उसमें ले जाकर एक तबीज पे रखो पूरा गांव के लोगों से लिया गांव के लोगों से और बोला कितना आदमी थे वो लोग 4 आदमी थे चारों एक साथ थे एक साथ में नहीं थोड़ा थोड़ा बाद में ब्लैक और हम लोग का घर था एक ही साथ कितना अमूमन कितना रुपया लिया है पूरा गांव से मतलब बहुत रुपया लेगा होगा हमारा घर से तो 2700 रुपया लिया है और बोलता है वो पैसा बड़ा नोट होगा या सोना चांदी होगा उसमें ले जाकर रख दो रखने के बाद तुम्हारा मतलब बहुत अच्छा होगा और ये ताबीज अभी आप लोग थाना में आया है हाँ इस थाना में आया हूँ और बोलता है बोले लाल धागा में लगाकर कल शनिवार है इसको लगाओ और तुम लोग का इनकम स्टार्ट हो जाएगा ऐसा बोलकर और वो लोग देकर और भागते हैं पीछे तक হয় ঠিকই শুনিছে আপুনি স্বামীৰ মৰমৰ বাবে এনে কেইবাগৰাকী মহিলা এতিয়া শিকাৰ হৈছে ভণ্ড বাবাৰ এই ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুট চৌহান গাঁৱত বিহাৰৰ পৰা অহা এই 4টা ভণ্ড বাবাই শুকুৰবাৰেহে দিনটো গাঁওখনত ঢলাই সাফাই অভিযান স্বামীয়ে পত্নীক মৰম কৰা যন্ত্ৰ দিয়াৰ নামত সন্যাসীৰ বেশত এই 4 ভণ্ড বাবা ক্ৰমে হাদিস লেথাও মাথুৰ লেথাও মহানন্দ লেথাও আৰু পংকজ স্বামীয়ে পত্নীক মৰম কৰিব সন্তান পঢ়া শুনাত ভাল হ'ব তেনে কথাৰে গাঁওখনৰ মহিলাসকলৰ পৰা নগদ ধন সোণৰ গহনা আদি লুটি গাঁওখনৰ পৰা হৈছিল উধাও 4 ভণ্ড বাবা পিছে আজিৰ দিন বেয়া আছিল বাবাসকলৰ হাওৰাঘাট বজাৰত এওঁলোকক স্থানীয় ৰাইজৰ সহযোগত আটক কৰে হাওৰাঘাট আৰক্ষীয়ে क्या नाम है हदीस हाँ हदीस लाठा हदीस क्या लाठा घर कहाँ है बिहार हाँ वो बोलिए क्या हुआ है जय भगवान कब आया आज आए हैं बाबू रुको रुको हम लोग का फैमिली बाल बच्चा वालेदार है हाँ। ये झूठा लगा के 1 रुपया नहीं लिए हैं सर हाँ। वो जो औरत लोग है तो गांव में क्यों आया 1 रुपया कुछ नहीं हम लोग गांव में क्यों आया जड़ी ताबीज वाले हम हैं जड़ी ताबीज देते हैं बाबू हाँ। ये देखिए कामाख्या माँ का दुआ हम लोग 1 पैसा नहीं लिए हैं तो बिहार में कामाख्या माँ कहाँ है आइए कामाख्या माँ का दर्शन उन्होंने बोला है ना बिहार से आया हाँ, तो कामाख्या माँ कहाँ है रुको ना तुमसे बात कर रहे हैं हम बाद में कहाँ बिहार में कामाख्या कहाँ है कामाख्या गुवाहाटी में है तो तुमने बोला ना अभी बिहार से आया हाँ तो बिहार से आए बाबू तो दर्शन करें मंदिर में हाँ। मंदिर में दर्शन करके इधर में सोचे कि घूमते मंगते इसी में जड़ी ताबीज बिक्री करते बाबा चले जाएगा तो ताबीज में मिल जाए माँ ताबीज ले लिया था कामाख्या से ताबीज मिल गया नहीं हम लोग अपना बनारस से ताबीज लाते हैं कामाख्या से भी ले लेते हैं बाबू क्या काम करता है ये सब ताबीज ये सब काम है सब नजर गुजर बाल बच्चे का टोना टमर ये सब खांसी बुखार ये सब के लिए दिया बाबू और लेके ही लोग बदनाम कर रहा कितना पैसा लिया इन लोगों से बस 200 रुपया इनको दिया है हमको 1 रुपया नहीं दिया 1 रुपया नहीं दिया है सर এনে ঘটনা নতুন নহয় বিজ্ঞান আৰু প্ৰযুক্তিৰ চৰম উত্তৰণৰ দিনতো নিতৌ গাঁৱে ভূঞে সংঘটিত হৈ আছে এনেবোৰ ঘটনা
এই ক্ষেত্ৰত সজাগতাৰ বিশেষ প্ৰয়োজন আহি পৰিছে। হাওৰাঘাটৰ পৰা গৌতম চন্দ, কাট নিউজ। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজে উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলে সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা Turkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Spanish normal facial only Rs 1,190. Girls, hurry up! The offer is limited.
Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। স্বাগতম জনাইছো পুনৰ বাতৰি মজিয়ালে। কাৰ্বি ইতিহাসত ৰংফাৰ্পি ৰংবেৰ দৰে জাতিৰ প্ৰেম অসীম সাহস কৰ্মৰ উদ্যম দেশ মনত ভৰি পৰা বিধৰ বীৰংগনা, কিন্তু এইগৰাকী বীৰংগনা ঐশ্বৰিক গুণ সম্পন্না। কথিত আছে যে এইগৰাকী বীৰংগনাই স্বৰ্গ মৰ্য অবাধে বিচৰণ কৰিব পাৰে। নিজৰ জাতি তথা কলিৰ ৰক্ষাৰ বাবে মৃত্যু প্ৰাপ্তি ভাতৃকো নিজৰ অলৌকিক গুণেৰে বাৰে বাৰে জীয়াই তুলিছিল। এই বীৰংগনাই হৈছে কাৰ্বি কিংবদন্তি বা প্ৰাচীন ইতিহাসত জনপ্ৰিয় বীৰংগনা কাজিৰঙা হাংপি। কোৱা হয় বৰ্তমানৰ কাজিৰঙা অঞ্চলো সেইগৰাকী কাজিৰঙা হাংপিৰ নামেৰেহে প্ৰাচীন কালৰে পৰা খ্যাত আছিল। যা নহওক এতিয়াৰ কাৰ্বি সন্তানসকলে প্ৰত্যেকবাৰে ঠিক 7 ডিচেম্বৰ আহিলে ৰাজহুৱাভাৱে পালন কৰে কাজিৰঙা হাংপিৰ মৃত্যু দিৱস তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ অধীনস্থ কলা আৰু সাংস্কৃতিক বিভাগৰ উদ্যোগত কহৰাত 7ম সংখ্যক কাজিৰঙা হাংপি সোঁৱৰণি বৰ্ষ উদযাপনৰ বাবে চলাইছে প্ৰস্তুতি। প্ৰত্যেকবাৰৰ দৰে এইবাৰো 5 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মাই হেল্থ মাই ৰাইট শ্লোগানৰে ভয়াৱহ এইডছ ৰোগৰ বিষয়ে সজাগতা দিবৰ বাবে উলিয়াই শোভাযাত্ৰা। গুৱাহাটী ইমানুৱেল হস্পিটেল এছ'চিয়েশ্যনৰ উদ্যোগত বিশ্ব এইডছ ডে উপলক্ষে উলিয়াই এই শোভাযাত্ৰা। সমগ্ৰ বিশ্ব এইডছ ডে লগত সংগতি ৰাখি উদযাপন কৰা এই কাৰ্যসূচী বোকাজান CHCত ৰূপায়ণ কৰা হয়। ORWৰ পৰা বিদ্যা কিলিং, চাৰ্ডি লিবে আৰু ডাক্তৰ নন্দী গগৈ উদ্যোগত উলিওৱা শোভাযাত্ৰাৰ অন্তত এইডছ ডে উপলক্ষে অনুষ্ঠিত হয় এখনি সভা। সভাত ভয়াৱহ এইডছ ৰোগৰ পৰা হ'বলগীয়া সাৱধানতাৰ বিষয়ে ভাষণ প্ৰদান কৰে। কাৰ্বি আংলং সীমান্তৱৰ্তী দেৱস্থান বজাৰত মাজনিশা প্ৰায় 1 বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল দুখন দোকানসহ এখন AS01 AP0744 নম্বৰৰ I-20 গাড়ী। গাড়ীগৰাকীৰ নাম নুৰ ইছলাম বুলি জানিব পৰা গৈছে। আমিৰ হুছেইনৰ ইলেক্ট্ৰনিক আৰু সুবুৰ আহমেদৰ ব্ৰইলাৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। ৰাতি প্ৰায় 1টামান বজাত আমাৰ বজাৰ পাৰা দি থকা মানুহ 2-3জন আছে, তেওঁলোক হুইচেল বজাই আছে আৰু চিঞৰ বাখৰ কৰিছে। তেতিয়া এটা শব্দ শুনিছোঁ বমৰ নিচিনা। তেতিয়া লগে লগে সিহঁতো চিঞৰ বাখৰ শুনি উঠি দেখোঁ একদম মানে ইয়াত এই আমাৰ দলঙৰ ওচৰত 2-3খন দোকান জ্বলি আছে আৰু আহি দেখোঁ আৰু লগত এখন কাৰো জ্বলিছে। এই কি জেগা এখন? এখন দেৱস্থান বজাৰ হয়। দেৱস্থান বজাৰ আমাৰ ৰোডৰ লগতে দোকান কেইখন আছিলে। যাই হওক হাওড়াঘাটৰ আমাৰ 2খন ফায়াৰ ব্ৰিগেড আছিলে, তেওঁলোক খবৰ কৰা হ'ল, তেওঁলোক লগে লগে আহিছে। আহি এতিয়া অৱশ্যে জুইটো বৰ্তমান নিয়ন্ত্ৰণত আছে। ঘটনাস্থলীত স্থানীয় অগ্নি নিৰ্বাপক বাহিনী গাড়ী উপস্থিত হয় আৰু তৎপৰতাৰে জুই নুমুৱাবলৈ সক্ষম হয়, যদিও ইতিমধ্যে দোকান কেইখনৰ অধিকাংশই বিধ্বংসী জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ ক্ষয় ক্ষতিৰ আশংকা কৰা হৈছে আৰু অগ্নিকাণ্ডৰ কাৰণ এই বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। হাওড়াঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। শুকুৰবাৰৰ 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ল দ্বিতীয় সংখ্যক কাৰে হানচেপিৰ সোঁৱৰণি ফুটবল টুৰ্ণামেণ্ট। ডিফুৰ থেছ আজুৰত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টৰ উদ্বোধনী খেলৰ দিনা পুৱা থেছ আজুৰ স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি খৰচিং বে শুভাৰম্ভণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত প্ৰয়াত কাৰে হানচেপি মেমৰিয়েল স্কুলৰ MD অৰ্থাৎ পৰিচালন সঞ্চালক জনি টিমো, চৰকাৰী গাঁওবুঢ়া প্ৰয়াত চন্দ্ৰ তেৰাঙে বিশেষভাৱে উপস্থিত থাকে। দিনৰ 2:30 বজাৰ পৰা আৰম্ভ হোৱা উদ্বোধনী খেলখনত ৰংমঞ্চিৰ FC আৰু OA আটেৰাঙৰ মাজত অনুষ্ঠিত হয়।
খেলখনত 4-2 গলৰ ব্যৱধানত অবে তেৰাঙে ৰং মঞ্জিৰ এফচিক পৰাজিত কৰে আজিৰ অসমীয়া প্ৰাইম টাইমৰ পৰা বিদায় লৈছো ধন্যবাদ